প্ৰভু যীশু খ্ৰীষ্টৰ তেজস্বী নামত মই সকলো দৰ্শককে উলগনি জনাইছোঁ। আজি শুভবাৰ্তা যাক আমি গস্পেল অফ ক্ৰাইষ্ট বুলি কওঁ। এই গস্পেলখনক কিয় গুড নিউজ বা শুভবাৰ্তা বুলি কয়? গুড নিউজ বুলিনো গস্পেলটোক কিয় কোৱা হয়? ভাল খবৰ বা সুসংবাদ বুলিনো গস্পেলটোক কিয় কোৱা হয়? তাৰ বিষয়ে আমি জানিম আহক। আৰম্ভণিতে সৃষ্টিকৰ্তা ঈশ্বৰে এখন নিখুঁত ধুনীয়া পৃথিৱী বনাইছিলে, য'ত কোনো বেমাৰ আজাৰ, অভাৱ, সমস্যা, দুখ বেজাৰ বা বিশৃংখলতা নাছিলে। ঈশ্বৰে মানুহক সৃষ্টি কৰিছিলে যাতে আমি তেওঁৰ লগত একেলগে এই সমস্ত পৃথিৱীৰ ওপৰত ৰাজত্ব কৰিব পাৰোঁ, যাতে আমি ঈশ্বৰৰ লগত সম্পৰ্ক ৰাখি এই সকলো পৃথিৱীৰ ওপৰত অধিকাৰ কৰিব পাৰোঁ, তেওঁৰ লগত যাতে আমি সহভাগিতা কৰিব পাৰোঁ। ঈশ্বৰে আদাম আৰু ইভক সৃষ্টি কৰিছিলে, প্ৰথম মানুহ। তেওঁলোকক ভাল আৰু বেয়াৰ গছৰ ফল খাবলৈ নিষেধ কৰিছিলে, কিন্তু যেতিয়া তেওঁলোকে আজ্ঞা অমান্য কৰিলে তাৰ ফলত পাপ আহিলে আৰু পাপৰ যোগেদি মৃত্যু। পাপ আমি কৰাৰ কাৰণে পাপী হোৱা নাছিলোঁ। আমি যিহেতু আদামৰ পৰা সৃষ্টি হ'লোঁ, সকলো মানৱ জাতিত এই পাপটো বিয়পি গ'ল। আমি আদামৰ পৰা অহাৰ কাৰণে পাপৰ স্বভাৱটো আমি পোৱাৰ কাৰণে আমি পাপ কৰিবলৈ ধৰিলোঁ। এজন মানুহে কৰাৰ পাপৰ ফলত সকলো মানুহে সেই পাপৰ পৰিণতি পাবলগীয়া হ'ল। এইদৰে লিখা আছে ৰোমীৰ 6:23 যে পাপৰ বেচ মৃত্যু, কিন্তু ঈশ্বৰৰ বৰ তেওঁৰ উপহাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই অনন্ত জীৱন। ৰোমীৰ 5:12 লিখা আছে, যেনেকৈ এজন মানুহৰ দ্বাৰাই পাপ আৰু পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল আৰু সকলোৱে পাপ কৰাত সেই মৃত্যু সকলো মানুহলৈ বিয়পি গ'ল। আমি যিহেতু নিজে পাপ কৰি পেলাই পাপী হোৱা নাছিলোঁ, আমি ভাল কৰ্ম কৰি পেলাইও আমি ধাৰ্মিক হ'ব নোৱাৰোঁ। আমি ধাৰ্মিকতাটো খালি ঈশ্বৰেহে আমাক দিব পাৰে। আমি সিদ্ধ হোৱাৰ কাৰণে নহয়, আমি ভাল কৰ্ম কৰাৰ কাৰণে নহয়, আমি যোগ্য হৈ পেলাই নহয়, তেওঁৰ সিদ্ধ কাৰণে আমাক তেওঁ সিদ্ধ কৰিছে বুলি আমি বিশ্বাস কৰোঁ। কিয়নো এনেকৈ লিখা আছে ৰোমীৰ 5:12 যে এজন মানুহৰ আজ্ঞা লংঘনৰ দ্বাৰাই যেনেকৈ অনেকক পাপী কৰা হ'ল, তেনেকৈ এজনৰ আজ্ঞা পালনৰ দ্বাৰাই অনেকক ধাৰ্মিক কৰা হ'ব। তাৰমানে আমি যিহেতু নিজে আজ্ঞা মানি পেলাই আজ্ঞা পালন কৰি পেলাই ধাৰ্মিক হ'ব নোৱাৰিছিলোঁ, আমাক এজন ত্ৰাণকৰ্তা বা উদ্ধাৰকৰ্তাৰ দৰকাৰ আছিলে। যীশুখ্ৰীষ্টই যোনে কেতিয়াও পাপ কৰা নাছিলে, যোনে কোনো পাপ জনা নাছিলে, তেওঁত কোনো পাপ নাছিলে, তথাপিও তেওঁ আমাৰ কাৰণে পাপ স্বৰূপ হৈছিলে। আমাৰ পাপবোৰ লৈ পেলাই তেওঁ আমাৰ পাপবোৰ বহন কৰি পেলাই তেওঁ পাপ হৈ গৈছিলে, যাতে আমি খ্ৰীষ্টত ঈশ্বৰৰ ধাৰ্মিকতা স্বৰূপ হ'ব পাৰোঁ। আমি নিজৰ কৰ্মৰে নহয়, ভাল কৰ্মৰে নহয় বা যোগ্যতাৰে নহয়, যীচুক যেতিয়া আমি বিশ্বাস কৰোঁ তেতিয়া ধাৰ্মিকতাটো আমি সিদ্ধতে উপহাৰ হিচাপে পাওঁ। আৰু অন্ধকাৰৰ পৰা ঈশ্বৰে আমাক উলিয়াই আনি পেলাই তেওঁৰ পুত্ৰৰ ৰাজ্যত স্থানান্তৰ কৰে, য'ত আমাৰ মুক্তি আৰু ক্ষমা আছে তেওঁৰ তেজেৰে, কাৰণ তেজেৰেহে সকলো পাপবোৰ ক্ষমা হ'ব বুলি কৈছে। আৰু যেতিয়া আমি ঈশ্বৰে কৰা কামটোৰ ওপৰত বিশ্বাস কৰোঁ, নিজৰ ওপৰত নহয়, নিজৰ ভাল কৰ্মৰ ওপৰত নহয়, যীশুৱে যি কৰিলে, কাৰণ তেওঁ আমাৰ পাপৰ কাৰণে মৰাই নহয়, তেওঁ আমাৰ পাপেৰে পাপ স্বৰূপ হৈ গৈছিলে। তেওঁ আমাৰ ঠাইত তেওঁ মৰিছিলে। তেওঁ আমাৰ পাপত আমাৰ মৃত্যুত তেওঁ মৃত্যুবৰণ কৰিছিলে, যাতে যাৰ মৃত্যুৰ ক্ষমতা থকা যি শৈতান, তাক যেন ঈশ্বৰে যীশুখ্ৰীষ্টৰ মৃত্যুৰ যোগেদি পৰাস্ত কৰিব পাৰে। আৰু যিহেতু যীশুক আমাৰ অধৰ্মৰ কাৰণে সমৰ্পণ কৰা হৈছিল আৰু তেওঁ 3 দিনৰ দিনাখন আমাৰ ধাৰ্মিকতাৰ কাৰণে
ঈশ্বৰে তুলিলে মৃতবিলাকৰ মাজৰ পৰা আৰু যেতিয়া আমি এইখিনি বিশ্বাস কৰিম তেতিয়া আমাৰ সকলো পাপবোৰ ক্ষমা হ'ব আৰু ধাৰ্মিকতাটো আমি উপহাৰ হিচাপে ঈশ্বৰৰ পৰা পাম এতিয়া আমাক কোনো ধৰণৰ আৰোপ কোনো ধৰণৰ অভিযোগ চোতানে আমাৰ ওপৰত লগাব নোৱাৰে কিয়নো আমাৰ সকলোবোৰ পাপ ক্ষমা হ'ল ঈশ্বৰে আমাৰ পৰা সকলোবোৰ অধৰ্ম আৰু পাপ আঁতৰ কৰিলে ক্ৰুচৰ যোগেদি যীশুৰ ক্ৰুচৰ যোগেদি সেইকাৰণে আমাক ধাৰ্মিক বুলি ঘোষণা কৰা হৈছে এতিয়া ঈশ্বৰ ধাৰ্মিক কাৰণ তেওঁ আমাক ধাৰ্মিক কৰালে ঈশ্বৰ ধাৰ্মিক আমাক ধাৰ্মিক কৰাত ঈশ্বৰ নিজে ধাৰ্মিক God is righteous in making us righteous হেতু কাৰণে তেওঁ আমাৰ সকলো পাপবোৰ স্মৰণ নকৰিম বুলি কৈছে ইব্ৰীৰ 8:12 কৈছে যে মই তেওঁ বিলাকৰ অধৰ্মিকতাত দয়ালু হ'ম তেওঁ বিলাকৰ পাপবোৰ আৰু স্মৰণ নকৰিম আমেন এটোৱে হৈছে শুভবাৰ্তা বা গুড নিউজ যে সৃষ্টিকৰ্তা ঈশ্বৰে নিজৰ পুত্ৰক এই পৃথিৱীলৈ পঠিয়াইছিলে যাতে এই ভগ্ন পৃথিৱীখন য'ত পাপত প্ৰভাৱিত মানুহবোৰে ঈশ্বৰৰ পৰা পৃথক হৈ পেলাই অন্ধকাৰত পাপত লিপ্ত হৈ আছিলে ঈশ্বৰে নিজৰ পুত্ৰৰ ক্ৰুচৰ মৃত্যুৰ যোগেদি আমাক পুনৰাই তেওঁৰ লগত মিল কৰালে ঈশ্বৰে আমাক ইমান প্ৰেম কৰিলে যেতিয়া আমি পাপীয়ে আছিলোঁ তেওঁৰ পুত্ৰ আমাৰ কাৰণে ক্ৰুচত মৰিলে যাতে যেতিয়া আমি তেওঁৰ ওপৰত বিশ্বাস কৰিম তেতিয়া আমি নষ্ট নহ'ম আমি অনন্ত জীৱন পাম যদি আপুনি এই শুভবাৰ্তাত বিশ্বাস কৰিলে তেনেহলে আপুনি আজি ঈশ্বৰক নিজৰ সৃষ্টিকৰ্তা ঈশ্বৰক ত্ৰাণকৰ্তা বুলি নিজৰ প্ৰভু বুলি নিজৰ হৃদয়ত গ্ৰহণ কৰিব পাৰে যে কাৰণ এনেকৈ লিখা আছে যোহান 1:12 যে যিমানে তেওঁ গ্ৰহণ কৰিলে বা তেওঁৰ নামত বিশ্বাস কৰিলে তেওঁলোকক ঈশ্বৰে তেওঁৰ সন্তান হ'বলৈ ক্ষমতা দিলে আমেন গতিকে আপুনি যদি বিচাৰে যে ঈশ্বৰৰ লগত আপোনাৰ সম্পৰ্কটো আকৌ গ্ৰহিত উঠক বা তেওঁৰ আপুনি সন্তান হ'ব বিচাৰে আপুনি পাপৰ ক্ষমা বিচাৰে তেনেহলে মোৰ লগত এই প্ৰাৰ্থনাটো আপুনি কৰিব পাৰে আমেন হওক এই প্ৰাৰ্থনাটো কৰিছো হে পিতৃ ঈশ্বৰ মই বিশ্বাস কৰোঁ যে যীশু খ্ৰীষ্ট আপোনাৰ পুত্ৰ আৰু তেওঁ মোৰ পাপৰ কাৰণে ক্ৰুচত মৰিছিলে তেওঁ 3 দিনৰ দিনাখন আকৌ তেওঁ মৃতবিলাকৰ মাজৰ পৰা তোলা হৈছিলে আজি মই যীশুক নিজৰ প্ৰভু আৰু উদ্ধাৰকৰ্তা বুলি নিজৰ হৃদয়ত গ্ৰহণ কৰিছো আৰু মোৰ জীৱনটো আপোনাৰ হাতত উৎসৰ্গা কৰিছো হে পবিত্ৰ আত্মা মোৰ হৃদয়ত আহি বাস কৰাহি আৰু নতুন জীৱনটো ঈশ্বৰৰ মহিমাৰ কাৰণে জীয়াই থাকিবলৈ সহায় কৰা আৰু এই প্ৰাৰ্থনাটো মই যীশু খ্ৰীষ্টৰ নামত খুজিছো আমেন যদি আপুনি এই প্ৰাৰ্থনাটো মোৰ লগত কৰিলে তেনেহলে আজিৰ পৰা আপুনি ঈশ্বৰৰ সন্তান হ'ল আৰু ঈশ্বৰৰ লগত আপোনাৰ এটা সম্পৰ্ক হৈছে আপুনি উদ্ধাৰ পালে কংগ্ৰেচুলেশ্যনছ ঈশ্বৰৰ মহিমা হওক আপোনাৰ জীৱনৰ পৰা ঈশ্বৰে আপোনাৰ মংগল কৰক আমেন